নমস্কাৰ সকলোকে আপোনালোক সকলোকে মোৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱাই মই চাহ খাব লৈছোঁ আপোনালোকে বাৰু চাহ খালে নাই কমেন্ট কৰিব দেই এয়া মই পুৰি ঘুগুনি আৰু গাখীৰ চাহ তেতিয়ালে খাই লওঁ তাৰ পাছত লগ পাই আছোঁ অকনমান কাম এটা আছে সেইবাবে উলাই মেলি ললো আৰু কামটো কৰি আহোঁ তেনেহলে মোৰ কাম হৈ গ'ল আৰু এইফালে ভন্টিয়ে ক'লে বোলে লগতে পাৰ্লাৰত সোমাই তাই চুলিখিনি স্পা কৰি যায় আৰু সেইবাবে তাইৰ লগত আহি আছোঁ এতিয়া পাৰ্লাৰ আৰু আমি এতিয়া আহি পাই গ'লো পাৰ্লাৰ আৰু এইফালে কাম ষ্টাৰ্ট হৈ গ'ল তেনেহলে ভিডিওটো চাই থাকিব শেষলৈকে ঘৰ আহি পাওঁ মানে আমাৰ সন্ধিয়াই হ'ল আৰু আহি ভাবিলোঁ ভন্টিক অকণমান পঢ়াই লওঁ যিহেতু তাই এক্সাম আহি আছে আৰু তাই ক'লে বোলে ৰ পঢ়াৰ আগতে কমলা এটা খাই লওঁ আৰু এয়া ষ্টাৰ্ট হৈ গ'ল আমাৰ দুজনী একে আমাৰ দুটা আছে আকৌ আপোনালোকে একেটা পিন্ধি বুলি নাভাবিব আমাৰ বস্তুবোৰ দুটা কাৰণ মোৰ আৰু তাই পছন্দ হয় তাইৰ লগত আৰু মোৰ পছন্দ হয় কাৰণে সেম আনে আমাৰ হয় না আকৌ এই কাইলৈৰ পৰা পৰীক্ষা কিতাপ পঢ়াই আছে কিতাপ পঢ়াওঁতে 1 ঘণ্টাত 100খনমান কাজিয়া হয় আমাৰ ভালকে কওঁ মনৰে পদূলিত নুফুলে সদতত হেৱা আপোনালোকৰ কাৰোবাক ছিংগাৰ লাগিলে কণ্টেক্ট কৰিব গালে নিয়ৰ হেমেকা মনৰে পদূলিত নুফুলে সদতত হেৱালি কাইলৈ পৰীক্ষা আজি গান গাই আছে এই বেনটো যে পাতল হ'ল বেনটো একো নাই পাতল হ'ল বেন কমলা চুপিখন দেখাছো মানে নেকি চুপি হৈছে বুলি মই আঙুলিটো বেকা দেখিছেনে এনেকৈ দিবলৈ এই যেনিবা ৰাম অখতি আছিলে মোক হত্যা কৰিবলৈ বিচাৰিছিলে হওঁতে হেল্ল' গাইজ আপোনালোকে কাজিয়া চাবলৈ আগ্ৰহী নেকি যদি কাজিয়া চাবলৈ আগ্ৰহী আমাৰ এই পেজটো ফ'ল' কৰি থ'ব দেই আৰু এজনী কাজিয়া চাব একদম মজাকৈ